স্বাগতম জনাইছো এঞ্জেল এডুকেশ্যন আছাম চেনেল। বন্ধু বান্ধৱীসকল, তোমালোকলৈ নতুনকৈ খবৰ এটা লৈ আহিছোঁ। নতুনকৈ পদ মুকলি হৈছে 5636টা আৰু এই পদটোৰ কাৰণে মেট্ৰিক পাছ কৰা হ'লেই হ'ব আৰু 15 বছৰৰ পৰা 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু এই পদখিনি ক'ৰ পৰা আহিছে সকলোখিনি কৈ আছোঁ, বা এপ্লাই কেতিয়াৰ পৰা কৰা হ'ব আৰু লাষ্ট ডেট কেতিয়া আছে সকলোখিনি কৈ আছোঁ ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো আপোনালোকে সকলোৱে লাষ্টলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোত যিসকল নতুনকৈ আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হৈছে NF ৰেলৱে ৰিক্ৰুইটমেণ্ট 2022 আৰু এই ৰিক্ৰুইটমেণ্টত 5636টা পষ্ট ওলোৱা হৈছে আৰু এই পষ্টকেইটাৰ কাৰণে ক'ত কিমান ভেকেঞ্চি খালী আছে মই সকলোখিনি কৈ আছোঁ আপোনালোকক। কাটিহাৰত আছে 919টা, আলিপুৰত আছে 522টা, আৰু ৰঙিয়াত আছে 551টা, আৰু লামডিঙত আছে 1140টা, আৰু তিনিচুকীয়াত আছে 547টা, আৰু নিউ বঙাইগাঁৱত আছে 1110টা। লগতে ইয়াৰ বয়সটো দিয়া হৈছে 15 বছৰ এজৰ পৰা সকলোৱে 24 ইয়েৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। লগতে এজ ৰিলেক্সন দিয়া হ'ব আৰু ST SC কাৰণে OBC কাৰণে এজ ৰিলেক্সন থাকিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে মেট্ৰিক পাছ, আৰু মেট্ৰিক পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। আৰু লগতে 50% মাৰ্কছ থকা হ'ব লাগিব, আৰু লগতে ITI চাৰ্টিফিকেট লাগিব আৰু ITI কৰা হ'ব লাগিব। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। UR OBC MOBC সকলে 100, আৰু SC ST PWD সকলে নীল দিব নালাগে মানে পে'মেণ্ট। আৰু পে'মেণ্টটো আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিঙৰ দ্বাৰাও আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। আৰু ইয়াৰ এপ্লাই কৰা ডেটটো ষ্টাৰ্ট হৈছে 1 জুনৰ পৰা 2022 চনত 1 জুন বা 2022ৰ পৰা আপোনালোকে এই জবটো এপ্লাই কৰিব পাৰিব। ইয়াৰ লাষ্ট ডেট হৈছে 30 জুন 2020। আপোনালোকে 30 জুনৰ 30 তাৰিখলৈকে লাষ্ট ডেট এপ্লাই কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ লিংকটোত গৈ চাই ল'ব ডিছক্ৰিপশ্যন বক্সত। আপোনালোকে সকলোৱে এই জবটো এপ্লাই কৰিব পাৰিব। আৰু তাৰ আগতে আপোনালোকে লাষ্ট ডেট 30 তাৰিখৰ আগত আপোনালোকে সকলোৱে এই জবটো এপ্লাই কৰিব। থেংক ইউ ছ' মাছ।